গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ সেই চলিছে আৰু কিবাকে। কালি কোম্পানীতে হৈ থাকিলো, ঘৰলৈ নগলোগে। মানে আমাৰ ছেকেণ্ড শিফ্ট চলিছে 3টা বজাৰ পৰা 11:30 বজালৈকে। তো সেইকাৰণে বোলো ইমান ৰাতি ঘৰত যোৱাতকে ইয়াতে হৈ থাকো। ৰাতিপুৱা উঠিম আৰু লগালগ ঘৰলৈকে যাম। কিন্তু ৰাতিপুৱা শুই উঠি দেখিছো তামাম কুঁৱলী পৰি আছে। এনেকুৱা কুঁৱলী ফালিনো মই এতিয়া ঘৰত যাওঁনো কেনেকে? বাদ দিয়া, মুখ চুখ ধুই থাকো, ৰ'দ ওলালে গুচি যাম আৰু। বাকী এয়া মহাশয় শুইয়ে আছে। ময়ো আৰু ৰ'দটো ওলোৱালৈকে বিচনাতে পৰি থাকো। অৱশেষত আৰু সূৰ্য দেৱতাই ভুমুকিটো মাৰিলেহি। এতিয়া ৰৈ নাথাকো আৰু পটাপট ঘৰলৈকে যাওঁ, নহ'লে ঘৰ পাওঁ মানে আকৌ আহিবলৈকে হ'ব। তো বস্তুবোৰ ভৰাই মেলি ৰেডি হ'লো। মুখ হাতবোৰ অথনি ধুইছিলোৱে, এতিয়া আৰু ধুই নাথাকো। এই ঠাণ্ডাখনত ইমানকে কোনে পানী চুই থাকিব, হয় নাই? ছেকেণ্ড শিফ্টটো মোৰ আৰু ৰূপম দাৰহে লাগিছে। পিছে ৰূপম দা ঘৰ নাযায় বোলে, ইয়াতে থাকিব, মইহে যামগে। আমাৰ ঘৰটো মানে কোম্পানীৰ পৰা বৰ বেছি দূৰ নহয়। পিছে মই ৰাতি ভূতৰ কাৰণে ভয় খাই মেলি ঘৰলৈ নহাকে থকা নাই, ঠাণ্ডাৰ কাৰণেহে নাই আহা। বাঘে ভূতলে ভয় খাই জানো? পিছে ৰাতি গৈ থাকোতে বাইকতে উঠি ল'ব বুলি ৰূপম দাই ভয় খুৱাই থাকে, সেইটো বেলেগ কথা বাৰু। ঘৰ আহিয়ে কোৰখন লৈ মেলি বাৰীফালে আহিলো। মানে মায়ে আদা অলপ খান্দিবলৈ কৈছে, কাইলৈ বেপাৰী আহিব বোলে, আজি খান্দি মেলিও চাফা কৰি থব লাগে। আপোনালোকৰ ফালে আদাৰ দাম কেনেকুৱা ক'বচোন? আমাৰ ফালে কিন্তু একদমেই কম। বৰ বেছি দেৰি খান্দিবলৈ নাপালোৱে, যাবলৈ হ'লেই নহয়। পিছে আজি থাকিম নে গুচি আহিম সেইটো ৰূপম দাৰ ওপৰতে ডিপেণ্ড কৰিব। আকৌ যদি পিছফালে বাইকতে বহি ল'ব বুলি ভয় খুৱাই, তেতিয়াতো থাকিবই লাগিব। এই ছেকেণ্ড শিফ্টটো কেতিয়া খতম হ'ব জানো?